নমস্কাৰ বন্ধু বান্ধৱী, আজি আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি ইয়াত দেখিছেনে নাৰিকল ৰুকাৰ পৰা ভিডিঅ'টো কৰিছোঁ। মানে বনোৱাখিনি মই কৰা নাই, আইতা আৰু মাহঁতে বনাইছে। খালি মই ভিডিঅ'টো কৰি আপোনালোকক দেখাবলৈ ওলালোঁ। চবেইতো সাজ পিঠা বনাব জানেই চাগে, নাজানা মানুহ নায়েই চাগে, চবেই জানেই। এইটো খাই খুব ভাল লাগে ন সাজ পিঠাটো। এইখিনি আটাখিনি মঠি থৈ দিছে, তাৰপিছত সেইখিনি নাৰিকলখিনি ধুনীয়াকৈ ৰুকি পেলাই ছাইড কৰি ৰাখিছে। নাৰিকলখিনিতে এতিয়া চেনি অলপমান দি দিব। এইখিনি নাৰিকলতে চেনি দি দিছে দেখিছেনে, চেনি দি পেলাই এইখিনি ধুনীয়াকৈ ইফালে আকৌ ৰুটিও বেলি থৈ দিছে। চেনি দি পেলাই এইখিনি ধুনীয়াকৈ মিক্স কৰিব, চেনিখিনি মিক্স হ'বলৈ দিব আৰু অলপ টাইম ছাইড কৰি থৈ দিব, কমেও 15 মিনিটমান ছাইড কৰি থৈ দিব, যাতে চেনিখিনি নাৰিকলৰ যোনটো ৰস থাকে ন, সেই ৰসখিনিত মিহলি হৈ যায়, গলি যায় আৰু সেইটো কাৰণে এইখিনি ছাইড কৰি থোৱা যাব। তাৰপিছত এইখিনি ৰুটিখিনি দেখিছে, ৰুটিখিনি ধুনীয়াকৈ বেলি লোৱা হৈছে। বেলি লৈ পেলাই ইয়াত এতিয়া ধুনীয়াকৈ অলপকৈ নাৰিকলৰ গুড়িখিনি দি দিব। নাৰিকল আৰু চেনিৰ যোনখিনি মিশ্ৰণ আছিলে, সেই মিশ্ৰণখিনি ধুনীয়াকৈ দি পেলাই তাৰপিছত এইখিনি ভাজ কৰি দিব। আপোনালোকৰ ফালে এইটো পিঠা কি নাম দি কয় জনাবচোন। আমাৰ ইয়াত সাজ পিঠা বুলিয়ে কয়, বেলেগে বেলেগ বুলিও কয়, নাৰিকলৰ পিঠা বুলিও কয়। তাৰপিছত এইখিনি ধুনীয়াকৈ সাজ কৰি দিব, এনেকৈ ভাজ কৰি দেখিছেনে, ধুনীয়াকৈ ভাজ কৰি দিয়াৰ পিছত এইখিনি আকৌ ভাজিব লাগিব তেলত। এনেকৈ গোটেইখিনিতে নাৰিকল সোমোৱাই ধুনীয়াকৈ ভাজ লগাই ৰেডি কৰি ল'ব আৰু আইতাই বনাই আছে দেখিছেনে। যিহেতু মই বনাব পৰা নাই, সেইটো কাৰণে মা আৰু আইতাহঁতে বনাই আছে। মই তেওঁৰ ৰেচিপিটো দিওঁ বুলি আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। তাৰপিছত ভাজা কামখিনি মই কৰিছোঁ, কিন্তু তাৰপিছত মই ইয়াত ধুনীয়াকৈ কেৰাহীখন পাতি দিলোঁ। পাতি দি পেলাই তেলখিনি গৰম হ'বলৈ দিলোঁ। গৰম হ'বলৈ দি পেলাই এয়া এটাকৈ পিঠা তেলত উঠাই দিছোঁ দেখিছেনে। এইখিনি এতিয়া দুয়োফালে ধুনীয়াকৈ ভাজিব লাগিব সিজাকৈ। ৰুটি ভাজিলে যেনেকৈ ভাজা যায় তেনেকৈ ভাজিলেই হ'ল, বেলেগ একো বস্তু দিব নালাগে। ধুনীয়াকৈ আটা মঠোতে নিমখ অকণমান দি পেলাই আটা মঠিব লাগে। বাকীটো মিঠাৰ কাৰণে নাৰিকলত চেনিখিনি থাকেই, চেনি মিক্স কৰা হৈ থাকেই, সেইটো কাৰণে বেলেগ ইমান কষ্ট নহয়। আপোনালোকে এনেকৈ বনাই খাব। মোৰ মতেতো চবেই খাই পাইছেই চাগে এইটো কাৰণ আমি অসমীয়া মানুহ যিহেতু এইটো পিঠা চবেই জানোৱেই বনাব কৰিব। যদি নাজানে তেন্তে এনেকৈ ধৰণে অকণমান বনাই কৰি খাই চাবচোন, আৰু কেনেকুৱা পালে খাই পেলাই মোক জনাবলৈ নাপাহৰিব। মাহঁতে ধুনীয়াকৈ বনাই কৰি দিলে, তাৰপিছত খালোঁ চাহৰ লগত। এয়া দেখিছেনে ধুনীয়াকৈ সিজিছে এক চাইড সিজাৰ পিছত আৰু পিঠাকেইটা মই উল্টা কৰি পেলাই ধুনীয়াকৈ ভাজিছোঁ। ভাজাৰ পিছত ছাইড কৰি ৰাখি গৈছোঁ। এয়া দেখিছেনে, এইখিনি মই ছাইড কৰি ৰাখিছোঁ। ছাইড কৰি ৰাখি পেলাই এতিয়া চাহৰ লগত খাম। আপোনালোকেও এনেকৈ বনাই খাবচোন। দেখিছেনে, লাল চাহ একাপ লৈ লৈছোঁ, লাল চাহৰ লগত পিঠা দুটা লৈ পেলাই খাইছোঁ। এইটো ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে। আজিৰ কাৰণে এৰিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত। আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা ধৰণৰ ৰেচিপি চাব বিচাৰে, তেতিয়া মই চেষ্টা কৰিম বনাবৰ কাৰণে আৰু আপোনালোকৰ মাজত ভিডিঅ'বিলাক দিবৰ কাৰণে।